এগৰাকী মাতৃ হিচাপে ভালকে বুজি পাওঁ যে আমাৰ ল'ৰা ছোৱালী আটাইতকৈ অপ্ৰিয় চব্জি হৈছে এইবিধ কিন্তু স্পেশাল পকৰি বনাই দিম খাবা খাম বুলি কওঁতে তিতাকেৰেলাকেইটা ভালকৈ ধুই মেলি সৰু সৰুকৈ কাটি ল'লোঁ এতিয়া ইয়াত 3 চামুচ বেচন দিছোঁ 2টা ডাঙৰ পিঁয়াজ জোখমতে নিমখ দিছোঁ 1 চামুচ আমচুৰ পাউডাৰ অলপমান হালধি অলপমান চয়া চচ আৰু অকণমান চিলি ফ্লেক্স দি অলপকৈ পানী ব্যৱহাৰ কৰি মিশ্ৰণটো তৈয়াৰ কৰি ল'ম দেখিছে নহয় কিদৰে কৰিলোঁ এতিয়া আধা ঘণ্টামানৰ কাৰণে ৰেষ্ট কৰিবলৈ দিম আনফালে কেৰাহী গৰম তেল গৰম আৰু কি লাহে লাহে পকৰিকেইটা বনাই গ'লেই হ'ল মাত্ৰ মনত ৰাখিব তেলৰ টেম্পাৰেচাৰটো যাতে অলপমান হাই থাকে তেতিয়াহে পকৰিকেইটা ক্ৰিস্পি বনিব চকলেটটো নাখাবা বুলি ক'লে যে তেওঁলোকৰ কিমান চিঞৰ বাখৰ কান্দা কাটা কিন্তু তিতা অকণ খুৱাবলৈ কত যে যত্ন কৰিবলগীয়া হয় হৈ গ'ল দেই এতিয়া ওপৰত অকণমান চাট মছলা ছটিয়াই দিছোঁ মাতটোতে গম পোৱা গৈছে ন কিমান যে ক্ৰিস্পি বনিছে এতিয়া এনেকৈ তেওঁলোকক এবাৰ বনাই খুৱাওকচোন কিজানি মোৰ ল'ৰাটোৰ দৰে কৰি আন এটা ভিডিঅ'ত আকৌ লগ পাম